Hello guys, SobMixলৈ আপোনালোকক স্বাগতম। যিসকলে কোভিড ভ্যাকচিন লবলৈ স্লট বা এপইন্টমেন্ট পোৱাত অসুবিধা পাই আছে, সেই সকলৰ বাবে এই ভিডিওটো বনাবলৈ লোৱা হৈছে। হয়তো আমাৰ বহুতেই লগইন কৰি ৰৈ থাকতেই গৈ আছে, কিন্তু স্লট বুক কৰিবলৈ সফল হ'ব পৰা নাই। কাৰণ স্লট বুকিংৰ এক্সাক্ট টাইমিংটো আমি গম নাপাওঁ। সেয়েহে এই ভিডিওটোৰ জৰিয়তে ইয়াৰ সলিউশনটো লৈ আহিছো। এইটো 100% আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। এই ধৰণৰ উপযোগী ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেনেহলে বেছি দেৰি নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো। এক্সাক্ট টাইমিং পাবলৈ হলে বিশেষ এপ আছে যোনটো আমি Paytm এপ যোনটো আমি ইউজ কৰো। Paytm এপৰ সহায়ত আপোনালোকে নোটিফিকেশন পাব পাৰে। কেনেকৈ পাব সেই গোটেইখিনি ডিটেইলছ মই এপটোৰ জৰিয়তে দেখাই আছো। তো প্ৰথমতে যাব লাগিব আমি Paytm এপটোত। যোৱাৰ পিছত অকণমান তলৰ পিনে আছে ইয়াতে ভ্যাকচিন ফাইন্ডাৰ বুলি এটা অপচন আছে। তাত যাম। ক্ষমা কৰিব, স্ক্ৰিন ৰেকৰ্ডাৰত এইখিনি ৰেকৰ্ড হোৱা নাই, সেয়েহে মই মোবাইলেৰে এইখিনি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। কোৱিন পৰ্টেলৰ দৰে সেম ইয়াতে দেখা পাব আপোনালোকে সাৰ্চ বাই পিন কোড, সাৰ্চ বাই ডিস্ট্ৰিক্ট। ইয়াতে সাপোজ মই সাৰ্চ বাই ডিস্ট্ৰিক্টত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে ষ্টেট সিলেক্ট কৰিব আহিছে। ষ্টেট সিলেক্ট কৰিম আসাম। তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট ইউৰ ডিস্ট্ৰিক্ট আহিছে। সাপোজ মই বৰপেটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিলোঁ আপোনালোকক দেখাৱাৰ বাবে। এজ গ্ৰুপ ইয়াতে 18 to 44 আৰু 45। আমি এজ গ্ৰুপ 18+ যেহেতু চাই আছো, তো ইয়াতে চেক এভেইলেবিলিটিত যাম। ইয়াতে যোৱাৰ পিছত এতিয়া যেহেতু মই ৰাতি কৰি আছো, ইয়াতে স্লট এটা এভেইলেবল নাই। এইটো স্লট আর এভেইলেবল ফৰ নেক্সট 4 উইকস নো স্লট দেখাইছে, কিন্তু অহাকালি আকৌ আহি যাব নতুন স্লট। কিন্তু সেইটো লৈ আপোনালোকে ইমান ভাবিবলৈ দৰকাৰ নাই। আমি বেক যাম। জাষ্ট বেক যায় তলৰ পিনে এটা অপচন আছে নটিফাই মি হোৱেন স্লটছ আৰ এভেইলেবল। মানে বৰপেটা ডিস্ট্ৰিক্টত যেতিয়াই যিকোনো জায়গাত স্লট এভেইলেবল হ'ব, তেতিয়াই আপোনালোকক যদি এই নটিফাই অপশনটো যদি মই ক্লিক কৰি থাকোঁ, সাপোজ মই ক্লিক কৰি থলোঁ, ইউ উইল বি নটিফাইড বুলি আহিছে আৰু ওপৰৰ পিনে মেছেজ আহিছে ইউ আৰ নাও ছাবস্ক্ৰাইব টু ৰিচিভ কোভিড-19 ভ্যাকচিন ডিটেইলছখিনি আহিব। তো এইটো যদি মই কৰি থৈ দিওঁ, যেতিয়াই বৰপেটা ডিস্ট্ৰিক্টত এভেইলেবল হ'ব স্লট, তেতিয়াই আপোনাৰ মোবাইলত মেছেজ আহি যাব যে তাত এভেইলেবল হৈছে, কিমানটা এভেইলেবল আছে, গোটেইখিনি ডিটেইলছ আহি যায়। তো এনেদৰে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টখনো সিলেক্ট কৰি ল'ব পাৰে। সিলেক্ট কৰি ইয়াতে জাষ্ট চেক এভেইলেবিলিটি চেক কৰি চাব পাৰে, যদি নাথাকে নটিফাই কৰি ল'লে হ'ল। তো এইখিনিয়ে। যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব, আৰু যদি বেলেগৰ বাবে উপযোগী যেন লাগিছে তেনেহলে ভিডিওটো শ্বেয়াৰ কৰিব। আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।